খুবটাং ৰাইজ আজি আমি আহিছো শহীদ স্মাৰক ক্ষেত্ৰলৈ হেয়ে ভাবিলো আপোনালোককো দেখুৱাও যিসকলে এতিয়ালৈ অহা নাই এই ক্ষেত্ৰলৈ এইটো ভিডিঅ' বনাইছো মই তেখেতলোকৰ কাৰণে এতিয়া সময় হৈছে 4টা এয়া দেখিছেনে ষ্টুডেন্টবোৰে এক্সকাৰছনৰ কাৰণে ইয়ালৈ আহিছে এয়া ইহঁতক এনেকৈ দেখিলে নিজৰ কথাবোৰলৈ মনত পৰে আগতে আমিও গৈছিলো স্কুলৰ পৰা এনেকৈ লাইন পাতি আমাৰ কাৰণে সুখৰ খবৰ যে নতুনকৈ আৰু এখন টুৰিষ্ট প্লেচ এড হৈছে গুৱাহাটীত আৰু ইয়াৰ লগতে বহুতো মানুহে হৰুহুৰাকৈ এখন দোকান দিও পৰিয়ালটো পোহপাল দি আছে আহক এতিয়া সোমাই যাওঁ ভিতৰলৈ বৰ্তমানলৈকে ইয়াত এন্ট্ৰি ফ্ৰী হৈ আছে ইয়াৰ ভিতৰত কোনো ধৰণৰ পেকেট জাতীয় বস্তু আৰু প্লাষ্টিক ইভেন পানী বটলটো এলাও নাই তাৰ কাৰণে সকলোকৈ ভালকৈ বাহিৰতে চেকিং কৰি লয় তেনেকুৱা বস্তুবোৰ এলাও নকৰাৰ কাৰণেহে ইমান পৰিপাটি হৈ আছে নহলেতো ইমান দিনে মানুহে লেতেৰা কৰি শেষে কৰিলে হয় চাওকচোন ইয়াৰ পৰা এটা ইমান ধুনীয়া ভিউ পোৱা যায় আমি গৈছিলো 10 জানুৱাৰীত আৰু এইখন ওপেনিং কৰিছিলে 10 ডিসেম্বৰত যেহেতু আমি সকলোৱে গম পাওঁ 10 ডিসেম্বৰ তাৰিখটো আমাৰ শ্বহীদ দিৱস হিচাপে পালন কৰা হয় 1979 ৰ পৰা 1985 লৈ অসম আন্দোলনত যিসকল শ্বহীদ হৈছিল এইটো তেখেতলোকৰ কাৰণে বনোৱা হৈছে তেখেতলোকৰ স্মৃতি হিচাপে এই যে দেখিছে টাৱাৰটো ইয়াৰ হাইটটো হৈছে 67.2 মিটাৰছ আৰু এইটো বনাওতে টোটেল খৰচ হৈছে 170 কৰোৰ এতিয়ালৈ কিন্তু 100% কমপ্লিট হোৱা নাই প্ৰথমতে আমি ইয়াতেই চেন্ডেলবোৰ খুলি লৈছো বলক এতিয়া আমাৰ লগত ভিতৰৰ ক্ষেত্ৰখনলৈ সোমাই যাওঁ ইয়াৰ ভিতৰতনো কি আছে আপোনালোকক সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম যিমান পাৰো প্ৰথমতে আমাক ওয়েলকাম কৰিছে এখন ডাঙৰ অসমৰ মানচিত্ৰখনে ভিতৰলৈ সোমাই অহাৰ পাছত কোনফালে সোমাম কোনফালে ওলাম নিচিনা লাগিছে প্ৰথমতে চাবলৈ আৰম্ভ কৰিছো এই ষ্টেচু বিলাকৰ পৰা সকলোবোৰ ষ্টেচু বনাই শেষ হোৱা নাই ইয়াত আছে 860 জনৰ ষ্টেচু যিসকল অসম আন্দোলনত তেখেতলোকে নিজৰ প্ৰাণ আহুতি দিছিলে ইয়াত তেওঁলোকৰ মূৰ্তিবোৰ ধুনীয়াকৈ বনাই থোৱা হৈছে যেতিয়া সকলোবোৰ ষ্টেচু বনাই সম্পূৰ্ণভাৱে হৈ যাব তেতিয়া লগাই দিলে চাই আৰু ভাল লাগিব আৰু এইখিনি হৈছে হেতু সময়ত তেওঁলোকে কেপচাৰ কৰি ৰখা কিছুমান মুহূৰ্ত তেতিয়া যিহেতু ব্ল্যাক এণ্ড হোৱাইট কেমেৰা আছিলে সকলোবোৰ ফটো ভালকৈ যদি ডিটেইলছত মই দেখাবলগীয়া হয় তেতিয়া চাগে ভিডিঅ'টো 1 ঘণ্টাতকৈ ওপৰ হৈ যাব সেই কাৰণে মই কিছুমান সৰু ভিডিঅ'হে আপলোড কৰিছো এইখন হৈছে আসাম ট্ৰিবিউন নিউজ পেপাৰখন অসম আন্দোলনৰ সময়ত যিবোৰ বাতৰি তেখেতলোকে প্ৰচাৰ কৰিছিল ইয়াত সকলোবোৰ ইনক্লুড হৈ আছে ভিতৰত সোমাই এটা কথাই গম পালো যে এই ক্ষেত্ৰখন যিকোনো এংগলৰ পৰা চালেও এটা ইউনিক ডিজাইন দেখিব আপোনালোকে আৰু হেইটো অনুভৱ কেৱল ইয়াতহে পোৱা যাব যেহেতু 50% কাম বাকি আছে ইয়াত থাকিব এটা সৰুকৈ লাইব্ৰেৰী অডিটৰিয়াম ৰুম লাইট শ্ব' আৰু সাউণ্ড শ্ব'ৰ কাৰণেও তেখেতলোকে ব্যৱস্থা কৰি আছে এওঁলোকৰ ষ্টেচু বিলাক যেতিয়া পৰিয়ালৰ মানুহবোৰে দেখিব সেইটো সময়ত তেখেতলোকে প্ৰাউড ফিল কৰিব কাৰণ সাধাৰণভাৱে মৃত্যু হোৱা আৰু শ্বহীদ হৈ মৃত্যু হোৱাৰ মাজত বহুত পাৰ্থক্য আছে ভাবকচোন নিজে জন্ম হোৱা ঠাইখন নিজে সৰুৰ পৰা ডাঙৰ হোৱা ঠাইখনক কিমান ভাল পালে এজন মানুহে নিজৰ প্ৰাণ আহুতি দিব পাৰে আৰু এইটো নহয় যে আন্দোলনখন কেৱল এমাহৰ কাৰণে হৈছিল 6 বছৰ ভাবকচোন কিমান এটা দীঘলীয়া যাত্ৰা এই গছ চাকি স্পেশালি তেখেতকৰ কাৰণে অৱশেষত মই এটাই কম শ্বহীদ প্ৰণামো তোমাক জয় আই অসম এই ক্ষেত্ৰখন চাবলৈ অহা মানুহবোৰক মই এটাই ৰিকুৱেষ্ট কৰিছো ইয়ালৈ আহি কেইটামান হে ডান্স ফকতীয়া জাপ মাৰি যে কিছুমান ৰিলছ বনাই আপলোড দিয়ে প্লিজ তেনেকুৱা নকৰিব যদিহে আপুনি সঁচাকৈ অসমীয়া হয় এইবোৰ কাম ইয়াত নকৰিব এইবোৰ কাম কৰিবলৈ বেলেগ জেগা আছে নৰমালি ভিডিঅ' বনাইছে একো নাই ফটো মাৰিছে একো নাই কিন্তু এই জাপ মাৰি ৰিলছ বনোৱাৰ আগত এবাৰ তেখেতলোকৰ মুখখন ভালকৈ চাই যাওক মোৰ যে এইটো ভিডিঅ'ত ভইচ অভাৰ দিবলৈ লওঁতে মানুহজনী মই গহীন হৈ পৰিছো